আজি যোৰহাটৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। যোৰহাটৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ যেন মৃত্যুদূতলৈ পৰিণত হৈছে। ইটোৰ পাছত সিটো পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে এই 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত। আজিও যোৰহাটৰ কেন্দুগুৰি বাইপাছত পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন বাছক পাছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে এখন DI কেৰিয়াৰ বাহনে। গ্লাছ কঢ়িয়াই অনা DI বাহনখনে মোহাব্বত নামৰ বাছখনত পাছফালৰ পৰা তীব্ৰ জোৰে খুন্দা মৰাৰ ফলত DI বাহনখন সম্পূৰ্ণৰূপে বিধ্বস্ত হয়। বাহনখনৰ চালকজনক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় বুলি জানিব পৰা গৈছে। Bureau Report, Maya News.